মাছ ভাজিবলৈ লৈছোঁ। প্ৰথমে নিমখ অকণমান তেলত দি ল'ব লাগে, কাৰণ জুই নুঠে বুলি কয়। ঢেকীয়া আৰু কচুৰ মধুৰং টেঙাৰ লগত বেছ ভাল হ'ব। এয়া মাছৰ মূৰটোৱে আৰু পেটৰ ডোখৰে। এইডোখৰ অলপ কমকৈ ভাজি থ'ম। আছে গ'ল। এইটো চৌতে এতিয়া শাককণ তেল মাৰি পেলাম। ঢেকীয়া, শাক আৰু এয়া কচুথুৰি। এয়া কচুথুৰি, এইডাল এডাল ধুনীয়া ক'লা কচু, বগা কচু এমুঠি দাইলৰ লগত শাক বনাওঁ। লগতে এয়া হৈছে মধুৰং, ধুই থলোঁ। এতিয়া মই কাটি পেলাই মাছৰ জোলকণ বনাওঁ। কচুৰ ঠুৰি এনেকৈ গুচাব লগা হয়, তেতিয়াহে ধুনীয়াকৈ সিজিব, কোমল হ'ব। এইডাল আকৌ এবাৰ ধুই ল'ম। পাতবিলাকো খাব পাৰি। মই পাতো দিওঁ দেই হ'লে, কাৰণ পাতখিনিও ধুনীয়া থুপথুপীয়া হয়, ডাঠ হয়। এয়া ধুম আকৌ। এয়া কোমলীয়া পাতকেইখিলা দিছোঁ। পুনেত থাকোঁ, অসমৰ বস্তু পাই একদম মানে কি ক'ম আৰু, হেঁপাহ পলাই খাইছোঁ। ইমান ভাল পাওঁ এইবিলাক বস্তু খাই। এইখিনি ধুব লাগিব। এনেই ধুই লৈছিলোঁ, লাঙে লাঙে ধুই লৈছিলোঁ। এডাল ক'লা কচু এনেকৈ। আলহী আহিছে, তাকে খৰধৰকৈ বনাইছোঁ ভাত। এয়া তৰকাৰ লগাইছোঁ। প্ৰথমে এয়া সৰিয়হ গুটি কেইটামান দি লৈছোঁ, জিৰা কেইটামান, আৰু এয়া শুকান জলকীয়া অকণমান কাটি দিছোঁ। কেলে ফুটি আহিব। এয়া আদা নহৰু, বছ আৰু একো নিদিওঁ। আদা নহৰুহে তৰকাৰ। এয়া কেঁচা জলকীয়া ফালি দিলোঁ। এতিয়া ইয়াত কচুথুৰি, এয়া কচুথুৰি দিলোঁ। অকণমান জামৰো এতিয়া এয়া ঢেকীয়া কাটি আছোঁ দেই, মিহি মিহিকৈ। আগতে চব তৈয়াৰ কৰি নল'লোঁ, লগে লগে কৰি যাওঁ আৰু।
এয়া ঢেকীয়া, oh, bye. Hả? Không phải nữa. Nhà một cái gì khá lá. Không có con này xem á. লগতে এয়া মধুলং, আলহী আহিছিলে, এযোৰা গ'ল, ভাত নেখায়। এইকেইটাৰ মধুলং। এয়া মধুলং দিছোঁ। মধুলং বুলি কওঁ, কিন্তু মধুহুলং, এইটো হৈছে মধুহুলং। এতিয়া ইয়াত টমাটৰ এটা দি দিম, অকণমান টেঙা হ'লে ভাল হ'ব। কণ বিলাহী নাই, গতিকে ডাঙৰ বিলাহী এটাকে দিছোঁ। এয়া এতিয়া নিমখ হিচাপ এটা দি দিছোঁ এয়া, আৰু হালধি 1 চামুচ। বস ইয়াত এতিয়া এইখিনি এতিয়া জামৰিলে পানী দিম বুট এটা। এতিয়া ঢাকি দিওঁ, তেতিয়া সোনকালে জামৰিব। এয়া মগুৰ দাইল বইল কৰি থোৱা আছিলে, এইখিনি দি দিওঁ। একেলগতে কচুৰ আঞ্জাকণ হৈ গ'ল আৰু। এয়া কচু শাকৰ শাককণত সিজিলেগৈ। এতিয়া মাছ দি দিওঁ ইয়াত, ভজা মাছ। অকণমান পানী দিলেও দি দিম, ধুনীয়া হৈছে। উতলটো আহক। এয়া কচু শাককণ দেখুৱাওঁ, এয়া ধুনীয়া হৈছে। এয়া মাংসৰ গ্ৰেভি। লোকেল মুৰ্গী বনাওঁতে নেদেখালোঁ দেই ৰেচিপি, চবেই একেই বনাই বাৰু ন। উপায় নাই ন, এয়া মোৰ মাংসৰ গ্ৰেভি হৈ গ'ল, লোকেল চিকেন। অ'কে, এতিয়া এনজয় কৰি আলহীবিলাকে খাব। মাছৰ আঞ্জাকণ লৈ যাওঁ এনেকৈ। অঁ ব'লক, একদম ভোক লাগি গৈছেগৈ আলহী। অঁ আলহী ভোক লাগি গৈছে, মই গম পাওঁ। এয়া ভাত খাইছে। আই কৃষ্ণ খক দেই। এইটো মাছৰ কণী বনালোঁ নতুন ষ্টাইলৰ আজি। লওক ভাত দি বনাইছোঁ,
বৌদৈ দেখোন বৰ কমকৈ খায় ইমান হিচাপত মোৰ দৰে আপুনি অকণমান এয়া লওক আৰু এইটো হৈছে কচু আৰু ঢেকীয়া আৰু মধুলং দি টমাটো এটা দি নহৰু তৰকাৰে টেষ্টি হৈছে বৌদো এয়া হৈছে মাংসৰ গ্ৰেভি নিদিওঁ এই ককাইদেউলৈ ভাবিছিলোঁ মাংসৰ গ্ৰেভি হয় কি লোকেল মাংস কাঁহীতে ল'লে আপুনি সেইকাৰণে মই কাঁহীতে দি দিছোঁ দেই আৰু এইজনকো দি দিওঁ এইজনে নিজে লৈ নাখায় নি বেয়া কিবা গৈছে খৰে ওলাই গৈছে